নমস্কাৰ আপোনালোক সকলোকে ৰিয়েল টিচিং ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম আসাম টেট 2021 চনৰ যেটো পৰীক্ষা এটো হৈ যোৱাৰ কিছুমান প্ৰশ্ন উত্তৰ বিষয় আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাব আৰু যদি আপুনি এই চেনেলটোত নতুন আছে তেন্তে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। সোশ্যাল লাৰ্নিং থিওৰি কোনে আগবঢ়াইছিল? ইয়াৰ কেইবাটা অপশ্যন আছিল, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এলবাৰ্ট বান্দৰা। নেক্সট প্ৰশ্নটো হ'ল সাইক্লোডাৰ্মা ইজ ৰিলেটেড, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সাইক্লোথেৰাপি। নেক্সট প্ৰশ্নটো হ'ল ৰাজ্যপালক নিযুক্তি দিওঁতে কাৰ লগত আলোচনা কৰে? ইয়াতো কেইবাটা অপশ্যন আছিল, তাৰ ভিতৰত শুদ্ধ উত্তৰটো আছিল যে ৰাজ্যপালক নিযুক্তি দিওঁতে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিব লাগে। ইয়াৰ নেক্সট প্ৰশ্নটো হ'ল প্ৰশ্নটোত কৈছে আই কিউৰ প্ৰৱৰ্তক কোন আছিল? আই কিউৰ প্ৰৱৰ্তক আছিল আলফ্ৰেড বিন। নেক্সট প্ৰশ্নটো হ'ল কোচসকলে ব্যৱহাৰ কৰা মুদ্ৰাৰ আকৃতি কেনেকুৱা? ইয়াতো কেইবাটা অপশ্যন আছিল, তাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুৰণীয়া অৰ্থাৎ ৰাউণ্ড। এইটো কোচসকলে ব্যৱহাৰ কৰা মুদ্ৰাৰ আকৃতি। নেক্সট প্ৰশ্নটো হ'ল 2011 চনৰ মতে ভাৰতৰ শিক্ষিত হাৰ কিমান আছিল? ইয়াতো কেইবাটা অপশ্যন আছিল, তাৰ ভিতৰত তাৰ শুদ্ধ উত্তৰটো হ'ব 72.98%। নেক্সট প্ৰশ্নটো হ'ল ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে কি হয়? ইয়াতো কেইবাটা অপশ্যন আছিল, তাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটি প্ৰদূষণ হয়। নেক্সট প্ৰশ্নটো হ'ল ভাৰতবৰ্ষই নাগৰিকত্ব প্ৰদান কৰে। ইয়াতো কেইবাটা অপশ্যন আছিল, তাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এক নাগৰিকত্ব। নেক্সট প্ৰশ্নটো হ'ল স্পেচিয়েল এডুকেশ্যন কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিশেষভাৱে সক্ষম শিশু শিক্ষাৰ লগত জড়িত। নেক্সট প্ৰশ্নটো হ'ল চিপকো আন্দোলনৰ আৰম্ভণি কোনখন ৰাজ্যত হৈছিল? ইয়াতো কেইবাটা অপশ্যন আছিল, তাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে চিপকো আন্দোলনৰ আৰম্ভণি হৈছিল উত্তৰাখণ্ড ৰাজ্যত প্ৰথমে এইটো আৰম্ভ হৈছিল। নেক্সট প্ৰশ্নটো হ'ল ঋগ্বেদৰ শ্লোকৰ সংখ্যা কিমান? ইয়াতো কেইবাটা অপশ্যন আছিল, তাৰ ভিতৰত হৈছে 1017টা ঋগ্বেদৰ শ্লোকৰ সংখ্যা। নেক্সট প্ৰশ্নটো হ'ল সন্ধি পাতিবলৈ দিছে, এইটো সন্ধি বাঙাই আছে, এইটো সন্ধি পাতিব লাগে জগত যোগ জননী। এইটো আমি যোৰা লগাওঁতে কেনেকৈ যোৰা লাগিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জগত যোগ জননী, এইটো ভাঙিলে জগত জনী হ'ব। নেক্সট প্ৰশ্নটো হ'ল চুটিগল্পৰ জনক কোন? এইটো আমি সকলোৱে চাগে জানো, চুটিগল্পৰ জনক হৈছে লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্পৰ জনক বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হ'ল অন্তৰীপ কাৰ ৰচনা? ইয়াতো কেইবাটা অপশ্যন আহিছিল, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অন্তৰীপ হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচনা। নেক্সট প্ৰশ্নটো হ'ল প্ৰশ্নত কৈছে 0.8 ইনটু অৰ্থাৎ পূৰণ কৈছে 0.009, এইটো ইকুৱেল কৰিলে কিমান হ'ব? এইটো ইকুৱেল কৰিলে 0.8 পূৰণ 0.009, এইটো ইকুৱেল কৰিলে 0.0072 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হ'ল ইয়াত কৈছে তলৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান? ইয়াতো কেইবাটা অপশ্যন আছে, ইয়াত কৈছে পতিতৰা, বিত কৈছে গিবন, চিত কৈছে ৰাইমনা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ৰাইমনা। নেক্সট প্ৰশ্নটো হ'ল ইয়াত কৈছে অসমীয়া ভাষাৰ প্ৰধান উপভাষা কেইটা? আমি চাগে সকলোৱে জানো যে অসমীয়া ভাষাৰ প্ৰধান উপভাষা হৈছে দুটা। নেক্সট প্ৰশ্নটো হ'ল তেজ গোট মৰাত কিহে সহায় কৰে? ইয়াতো কেইবাটা অপশ্যন আছিল, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভিটামিন কে। নেক্সট প্ৰশ্নটো হ'ল নেক্সট প্ৰশ্নটোত কৈছে বানুমতী কাৰ ৰচনা?
বানুমতী কাৰ ৰচনা এইটোকে ইয়াতো কেইবাটাও অপশ্যন আছিল তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বানুমতী হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচনা নেক্সট প্ৰশ্নটো হৈছে ইয়াত কৈছে অসমত কিমানখন জৈৱ বৈচিত্ৰ্য সংৰক্ষিত অঞ্চল আছে ইয়াতো কেইবাটাও অপশ্যন আছিল তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অসমত দুখন জৈৱ বৈচিত্ৰ্য সংৰক্ষিত অঞ্চল আছে নেক্সট প্ৰশ্নটো হ'ল আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম কি এইটো আমি চাই সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম হৈছে হাইগ্ৰমিটাৰ নেক্সট প্ৰশ্নটো হ'ল বিহাৰৰ দুখ বুলি কোনখন নদীক কোৱা হয় ইয়াতো কেইবাটাও অপশ্যন আছিল তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যে বিহাৰৰ দুখ বুলি কোচি নদীক কোৱা হয় নেক্সট প্ৰশ্নটো হ'ল কয়োটো প্ৰট'কল কাৰ লগত জড়িত ইয়াৰ ভিতৰত কেইবাটাও অপশ্যন আছিল তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অজন স্তৰৰ লগত কয়োটো প্ৰট'কল জড়িত নেক্সট প্ৰশ্নটো হ'ল অসমীয়া ভাষা কোন গোষ্ঠী পৰিয়ালৰ ইয়াতো কেইবাটাও অপশ্যন আছিল তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অসমীয়া ভাষা ভাৰত ইউৰোপীয় গোষ্ঠী পৰিয়ালৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু যদি আপুনি এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজিলৈ ইমানেই থেংকছ